নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। জয় অসম। মই আজি কোনো বিষয়লৈ ভিডিঅ' বনাবলৈ অহা নাই। মই আজি এটা ব্যক্তিগত অভিজ্ঞতা আপোনালোকৰ ওচৰত ক'বলৈ আহিছোঁ, যিটো মোৰ হয়তো বহুত খং উঠিছে আৰু বেয়া লাগিছে যে আমি অসমীয়া হিচাপে একো কৰিব পৰা নাই। আমি অসমীয়া, অসম আমাৰ আৱেগ, অসম আমাৰ জন্মভূমি, আমাৰ মাতৃভাষা অসমীয়া। আমি অসমীয়া কৈ ভাল পাওঁ, কিন্তু আজিকালি অসমীয়া ভাষাটো কোনো প্ৰাধান্য নিদিয়া হৈছে। কি হৈছে? এটা সৰু অভিজ্ঞতা। এদিন গুৱাহাটীৰ এখন কনচালটেঞ্চি, হয়তো সকলোৱে চিনি পায় কনচালটেঞ্চি মানে কি, যিসমূহ ঠাইত হয়তো দেখুৱাই দিয়া হয় যে কোনটো জেগাত চাকৰি আছে, কি আছে, তেওঁলোকে পইচা লয় তাৰ বাবদ, আৰু তেওঁলোকে এটা গুৱাহাটীত যিকোনো প্ৰাইভেট কোম্পানীৰ কাৰণে আপোনাক কাম এটা বিচাৰি দিব, তাৰ বাবদ আপোনালোকে পইচা দিব। মই এদিন গৈছিলোঁ এটা সৰু কনচালটেঞ্চিলৈ। তাৰপিছত তাতে মই কাম বিচাৰি গৈছিলোঁ। যিহেতু গুৱাহাটীত থাকোঁ, এনেই থাকিবলৈ মন নাযায়, গতিকে মই প্ৰাইভেট তেনেকুৱা কাম এটা বিচাৰি গৈছিলোঁ। তাৰপিছত তেওঁলোকে যোৱাৰ পিছত ঠিকে আছিলে, গ'লোঁ। তাত গৈ তেওঁলোকে মোৰ লগত হিন্দীতে কথা পাতিলে। ঠিক আছে। তাৰপিছত মই ঠিকে আছে, মই হিন্দীত কথা পাতিলোঁ, কোনোবাটো কথা ইংলিছত ক'লে, এইফালে দিলোঁ। তাৰপিছত মোৰ বিষয়ে গোটেইখিনি সুধিলে কৰিলে, ঠিকে আছে সুধিলে। তাৰপিছত মই গোটেই অফিচটো চালোঁ। তাতে 10-15জনমান কৰ্মচাৰী আছিলে, আৰু সেই কৰ্মচাৰীসকল কোনো এজনো মই অসমীয়া দেখিবলৈ নাপালোঁ তাতে। তাৰপিছত তাতে মানে তেওঁলোকৰ মাজত কোনো এজন অসমীয়া নাছিল। তাৰপিছত শেষত মই চালোঁ, লগ পালে চাই মই তেওঁলোকক কিবা এটা কথা অসমীয়াতে ক'লোঁ। মই কৈ চালোঁ যে তেওঁলোকে অসমীয়া বুজি পায় নে নাপায় চালোঁ। তেতিয়া তেওঁলোকে মোক কি ক'লে, হিন্দী মে বলি যাওক। তাৰপিছত মই ক'লোঁ কি এটা অসমীয়া নচলে নেকি? তেওঁ মোক কি ৰিপ্লাই দিলে জানে? ক'লে যে অসমত এতিয়া যিকোনো প্ৰাইভেট কোম্পানী বা য'ত আপুনি কাম কৰে, ইংৰাজী বা হিন্দীয়ে জানিব লাগিব, অসমীয়া জানিলে নহ'ব, অসমীয়া ভাষা ইয়াত নচলে। সেইটো মই ক'লোঁ, অসমত যদি অসমীয়া ভাষা নচলে তেতিয়াহ'লে ক'ত চলিব? অসমীয়া মানুহে, আমি অসমীয়াকেইটাই যদি অসমীয়া ভাষা নকওঁ তেতিয়াহ'লে কোনে ক'ব? অসমীয়াটো আমাৰ মাতৃভাষা। তাৰপিছত তেনেকৈ কৈ মই সেই ঠাইৰ পৰা গুচি আহিলোঁ। তেওঁলোকেতো মোক ডাইৰেক্ট কনচালটেঞ্চি এনেকুৱাতে নহয় যে ডাইৰেক্ট তেওঁলোকে মোৰ ইণ্টাৰভিউ লৈ আছে, কিবা লৈ আছে। ঠিক আছে, হিন্দী চলে, ইংৰাজী চলে, কিন্তু তেওঁলোকেতো মোক জাষ্ট এটা মোৰ বিষয়ে জানিব বিচাৰিছে আৰু মোৰ বায়'ডাটাখন বিচাৰিছে। তেওঁলোকেতো মোক ডাইৰেক্ট কামটো নিদিয়ে, তেওঁলোকে দেখুৱাইহে দিব আমুক জেগাত কাম আছে, তামুক জেগাত কাম আছে, তালৈ যাওক বুলি দেখুৱাইহে দিব। তেওঁলোকে মোক তেনেকৈ ক'লে, গুচি আহিলোঁ। আমি আচলতে সেইবোৰ মানুহক কোনে চল দিছে? আমি দিয়া নাজানো। হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা, হিন্দী আমি ক'ব লাগে, ইংৰাজী আমি জানিব লাগে, হয় মানিছোঁ। কিন্তু এনেকুৱা নহয় যে আমি আমাৰ মাতৃভাষাটোক পাহৰি যাম। কিয় পাহৰি যাম? যাওকচোন তামিলনাডুলৈ, হায়দৰাবাদলৈ, তেওঁলোকে নিজৰ মাতৃভাষা নকয় যদি, কেতিয়াও তেওঁলোকে এৰি নিদিয়ে। তেওঁলোকেও হিন্দী ক'ব জানে, ইংৰাজী ক'ব জানে, কিন্তু নকয়, নিজৰ মাতৃভাষা সদায় ব্যৱহাৰ কৰে। যদি আমি আমাৰ মাতৃভাষা এটা উচ্চ স্তৰলৈ লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমি ব্যৱহাৰ কৰিব লাগিব মাতৃভাষা। আমি এইবোৰ হ'বলৈ দিছোঁ আমি নিজেই। আমি তেওঁলোকক সুবিধা দিছোঁ ক'বলৈ আমাৰ বিষয়ে। আজি আগত আমি বহুত সহজ সৰল আছিলে অসমীয়া যে, হয় আমি এতিয়া সহজ সৰল, আমি মানুহক ভাল পাওঁ, মানুহক সোনকালে বিশ্বাস কৰোঁ, মৰম কৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় আমাৰ মূৰৰ ওপৰত উঠি কোনোবাই তাণ্ডৱ কৰিব, হয় জানো? আমিয়ে চল দিছোঁ। আজি যিবিলাক মানুহ আমি বাহিৰৰ পৰা আহিছে, তেওঁলোকক আমিয়ে চল দিছোঁ। তেওঁলোকে আহক, আমাৰ ইয়াত কাম কৰক, আমি তেওঁলোকক মৰম কৰিছোঁ, আমি থাকিবলৈ ঠাই দিছোঁ, খেদি দিয়া নাই তেওঁলোকক, আৰু খেদি দিয়া আমাৰ অধিকাৰো নাই। কিন্তু আমাকতো বুজিব লাগিব। আমি এটা জাতি, আমাৰ এটা নিজস্ব ভাষা আছে, সংস্কৃতি আছে, সেইবোৰতো আমি ব্যৱহাৰ কৰিব লাগিব ন।
আৰু আমি কিয় এনেকুৱা হৈছোঁ যে পশ্চিমীয়া দিশে বেছিকৈ যাবলৈ লৈছোঁ, নাজানো কিয়। আজি শিশুক আমি আণ্টি ক'বলৈ শিকাওঁ, আংকল ক'বলৈ শিকাওঁ, খুৰী বা খুৰা বুলি ক'বলৈ কাকো নিশিকাওঁ। কিয়? মই যেতিয়া মোক কোনোবা এটা সৰু ল'ৰা ছোৱালীয়ে আণ্টি বুলি মাতে, মই শুনিবলৈ অলপ বেলেগ ধৰণে পাওঁ। মোক যদি কোনোবাই খুৰী মাতে, জেঠাই মাতে, আইতা মাতে, যিকোনো মাতে মই বেয়া নাপাওঁ, কিন্তু মই আণ্টি বুলি ক'লে সঁচাকৈ মোৰ বেয়া লাগে। কিয় নাজানো, মই মানুহজনী অলপ স্বাভিমানী, মই অসমীয়া জাতিটোক অলপ বেছিকৈ ভাল পাওঁ চাগে, নাজানো। মোৰ ভাষাটোক যদি কোনোবাই অপমান কৰে বা মোৰ যদি অলপ মানে এনেকৈ ব্যৱহাৰ কৰে, মই বেয়া পাওঁ। আজি কিয় ৰেষ্টুৰেণ্ট এখনলৈ গ'লে আমি অসমীয়া ভাষা ক'বলৈ লাজ পাওঁ? আৰে এইখনতো অসমীয়া হয় ন, গুৱাহাটী হয় বা বেলেগ জেগা অসমৰে হয়, তেতিয়াহ'লে আমি অসমীয়া কিয় নকওঁ? আমিয়ে যদি নকওঁ, কোনে ক'ব আমাৰ ভাষাটো? সেয়াই নাযাবনে ক'ৰবাত? ইংৰাজী ব্যৱহাৰ কৰক, কিবা কৰক, ঠাই ভেদে কৰক। ল'ৰা ছোৱালীক যে আপুনি একেবাৰে গোটেই মুখখন পৰাই ইংৰাজী শিকাই দিব, সেইটোতো কথা নহয়, হয়নে নহয়? আজি গুৱাহাটীত তেনেকুৱা বহুত ঘটনা ঘটি থাকে, আৰু তাৰ বাবে বহুত মানুহে কামো কৰি আছে। যেনেকৈ লাচিত থানাই আজি বহুত মানুহক সহায় কৰিছে, যে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। এনেকুৱাবোৰ সুবিধা দিব নালাগে মানুহক ক'বলৈ। আজি আমাৰ বিষয়ে যোনে যি টি ক'ব পাৰে, অসমীয়া মানুহ এনেকুৱা, অসমীয়া মানুহ তেনেকুৱা, কিয় ক'ব পাৰে? আমি সেইবিলাকক লৈ কঠোৰ হ'ব লাগিব। শেষত কি ক'ম? নিজৰ জাতিটোক ভাল পাবলৈ শিকক, নিজৰ ভাষাটোক ক'বলৈ শিকক, নিজৰ ভাষাটোক ব্যৱহাৰ কৰিবলৈ শিকক। হিন্দী, ইংৰাজী সকলো মানুহৰ জীৱনত শিকাৰ কোনো মানে শেষ নাথাকে। সকলো বস্তু শিকিব লাগে, আৰু সকলো বস্তু ব্যৱহাৰ মানে সময়ভেদে, ঠাইভেদে কৰিবই লাগিব। যেনেকৈ দেশ চাই ভেষ, অসমলৈ আহিলে অসমীয়া শিকিবই লাগিব, অসমলৈ আহিলে অসমীয়া ব্যৱহাৰ কৰিবই লাগিব, অসমীয়া মানুহক ভাল চকুৰে চাবই লাগিব। আমি অসমীয়া, আৰু তাতে যদি আমাক অসমীয়াগিৰি কৰিছে বুলি কয়, আমি অসমীয়াগিৰি কৰিছোঁ, কাৰণ আমি অসমখনক ভাল পাওঁ, নিজৰ জাতিটোক ভাল পাওঁ, নিজৰ ভাষাটোক ভাল পাওঁ। শেষত কি ক'ম? জয় আই অসম।